হাই হেল্ল' বন্ধুসকল, মই আজি বহুত দিনৰ পিছত আমাৰ বাৰীখনলৈ আহিছিলোঁ, কিন্তু এটা বিশেষ বস্তু দেখিবলৈ পালোঁ। সেইকাৰণে আপোনালোকক ভিডিঅ' দেখাম। বিশেষ বস্তুটো কি আপুনি চাওক। ক'ব পাৰিবনে এইটো কি? দিছ ইজ ব্ৰহ্মপুত্ৰ ৰিভাৰ পাৰ হৈ গৈছোঁ খোজকাঢ়ি। এইকেইটা গা ধুই আছে লেংটা লেংটাকৈ। এইখন কিমান ডাঙৰ নদী, ব্ৰহ্মপুত্ৰ নদী। উটুৱাই দিছোঁ মোক। সেইটো নাই, গা ধুই আছে নদীত ইমান ডাঙৰ নদীখনত। ট্ৰেক্টৰ ধুইছে। ये देखो नदी, नदी का बहाव देखो कितना है। তো গাইছ, এইখনে হৈছে আমাৰ বাৰীখন, এখন কচু বাৰী। এইবিলাক কচু ৰুই থোৱা আছে প্ৰায় 3 বিঘামান। এইফালে জিকা কিবা কিবি আছে, আৰু এইবিলাক জিকা ছিঙিলোঁ। চাওক, এইবিলাক জিকা ছিঙিলোঁ ইতিমধ্যে, আৰু আছে। তো বহুত দিনৰ পিছত মই আহিছিলোঁ বাৰীলৈ। হাবি জংঘলতে ভৰ্তি হৈ আছে, বহুত দিন অহা নাছিলোঁ। দেউতা আহে কিন্তু মই অহা নাছিলোঁ। তো আজি বিশেষ এটা বস্তু দেখিলোঁ, সেইকাৰণে আপোনালোকক দেখাম বুলি ভাবিছোঁ। আপোনালোকে চাব বস্তুটো। আগতে আমি সৰু হওঁতে বহুত দেখিছিলোঁ, কিন্তু আজিকালি প্ৰায় এইবিলাক বস্তু আমি নেদেখা হ'লোঁ। আপোনালোকে হয়তো আজিকালি ল'ৰা ছোৱালীবিলাকে দেখা নাই বুলি ভাবিছোঁ। তো আহকচোন বস্তুটো কি আমি চাওঁগৈ। এখন চাওঁ মই কচু বাৰী, সেইটো বস্তুটো চাওঁগৈ আমি কি। এই তো চাওক বন্ধুসকল, জিকা 8-10 কেজিমান ছিঙিলোঁ, আৰু আছে বেগত। এইবিলাক ঢালি থৈছোঁ, একেবাৰে নিতে ভৰাম। তো এতিয়া বাৰীত আছে আৰু বেঙেনা ছিঙিবৰ কাৰণে। বেঙেনা ভাল হোৱা নাই, গছখিনি বুঢ়া হৈ গ'ল। আৰু আছে এইফালে ভেন্দি লাগি আছে, ভেন্দি ছিঙিম। সকলো তাজা তাজা চব বিক্ৰী কৰা হয়, আৰু ঘৰতো খাবলৈ খেতি কৰা হৈছে আজিকালি। আপোনালোকে বেয়া নাপাব, আমনি নাপাব চাই কিনে। আৰু কমেণ্ট কৰিব আচলতে কি চৰাই বা আৰু কেনেকুৱা ধৰণে সাজে। ইয়াত এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা যায়। আৰু আছে ভিডিঅ' চাওক। ক'ব পাৰিবনে এইটো কি? এইটোৱে সেই বিশেষ বস্তুটো, চাই যাওক, পিছত ক'ম। এইটো হৈছে টুকুৰা চৰাইৰ বা টুকুৰা চৰাই।